মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে আটাইৰে কুশল কামনা কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোটি ভালে আছা হওক। যি নহওক, মই আজি তোমালোকে পুনৰ বুজাই দিবলৈ কোৱা ছাত্ৰ জীৱন আৰু সমাজ সেৱা ডিম্বেশ্বৰ নেওগদেৱে লিখা প্ৰবন্ধটিৰ প্ৰশ্নকেইটা বুজাই দিছোঁ। মন দি শুনিবা হওক আৰু বহি কলম উলিয়াই লিখি যাবা। তোমালোকৰ প্ৰথম প্ৰশ্নটো আছিল, ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ক'ৰ পৰা কিদৰে লাভ কৰিব পাৰে। এতিয়া আমি শিক্ষা বুলিলে চাব লাগিব। মহাত্মা গান্ধীয়ে কৈছিলে যে শিক্ষা হ'ল জীৱনব্যাপী চলা এক প্ৰক্ৰিয়া। এতিয়া ছাত্ৰৰ প্ৰধান উদ্দেশ্য কি? ছাত্ৰৰ প্ৰধান উদ্দেশ্য হৈছে কি? অধ্যয়ন কৰা, নহয়নে বাৰু? ছাত্ৰানাম অধ্যয়নম তপঃ। গতিকে ছাত্ৰসকলে অধ্যয়নতহে সদায় ব্ৰতী থাকিব লাগিব। এতিয়া চোৱা, গতিকে আমি সদায় যিকোনো শিক্ষা লাভ কৰিবলৈ হ'লে আমি কাৰ্যকৰী শিক্ষাই লাভ কৰিব লাগিব। কাৰণ হাতে কামে আমি কৰিব লাগিব, শিকিব লাগিব। কৰি শিকাটোত যিমান আনন্দ আছে বাকীবিলাকত আমাৰ সিমান আনন্দ নাথাকে। এতিয়া চোৱা, ছাত্ৰসকলে কাৰ্যকৰী শিক্ষা ল'বলৈ হ'লে নিজৰ গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰখন বাছি ল'ব পাৰে, নহয়নে বাৰু? যিহেতুকে আমাৰ নিজৰ কাৰ্যক্ষেত্ৰ যেতিয়া আমি নিজৰ গাঁওখন বাছি লওঁ, তেতিয়া কি হয়, আমাৰ গাঁওবোৰ উন্নতিৰ শিখৰলৈ আমি আগুৱাই নিব পাৰিম। যিহেতুকে আমাৰ গাঁওবোৰ কি হৈ আছে, এতিয়াও অজ্ঞানতাৰ আন্ধাৰত ডুব গৈ আছে। বৰ্তমানৰ স্বাধীন আৰু উন্নত দেশবোৰৰ লগত যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে আমিবোৰ সেইবোৰৰ ৩০০-৪০০ বছৰৰ আগৰ অৱস্থাতেই ৰৈ আছোঁ। যিহেতুকে আমাৰ কাৰ্যকৰী শিক্ষাৰ অভাৱ। সেয়েহে ছাত্ৰসকলে কি কৰিব লাগিব, গাঁৱৰ ঘৰে ঘৰে গৈ অশিক্ষিত লোকসকলৰ জ্ঞানৰ চকু মুকলি কৰিব লাগিব। তেওঁলোকক আমি জ্ঞান দিব লাগিব, তেওঁলোকক আমি বুজাব লাগিব। কেনেধৰণে বুজাম? তেওঁলোক যে এতিয়াও কিছুমান জৰ্জৰিত অৱস্থাত আছে, সেই বিষয়ে আমি তেওঁলোকক বুজাব লাগিব। আৰু তেওঁলোকৰ যিবিলাক ভাৱধাৰা, চিন্তাধাৰা, সেইবিলাক আমি কি কৰিব লাগিব, উলিয়াব লাগিব। আৰু তেওঁলোকক সেইবিলাকৰ কি কাৰণে তেওঁলোক ইমান পিছ পৰি আছে, সেইখিনি আমি তেওঁলোকক অৱগত কৰিব পাৰিব লাগিব। সেইখিনি আমি কেনেকৈ ধৰণে কৰিম? আমি তেওঁলোকক বাতৰি কাকতৰ জ্ঞান দিব লাগিব। তাৰপিছত কিহৰ জ্ঞান দিব লাগিব? আৰু বাতৰি কাকতত যিবিলাক কথা থাকে, ভাল কথা থাকে, সেই কথাবিলাক তেওঁলোকক পঢ়ি শুনাব লাগিব। কিছুমান ভাল পুথি আমি তেওঁলোকক পঢ়ি শুনাব লাগিব। আৰু সেইবিলাক শুনুৱাই তেওঁলোকক জ্ঞান অৰ্জন কৰাব লাগিব। আৰু সেইবিলাক শুনাৰ পিছত তেওঁলোকৰ কি হ'ব, যিবিলাক অজ্ঞানতা সেইবিলাক দূৰ হ'ব। আৰু সেই অজ্ঞানতাখিনি দূৰ কৰাটোৱেই হ'ল আমাৰ প্ৰধান লক্ষ্য। আৰু তেওঁলোকৰ অৰ্থাৎ গাঁৱৰ মানুহবোৰৰ মাজত থকা কি কৰিব লাগিব, কুৎসুত কপট, যিবিলাক হিংসা খিয়লি, কুৎসুত কপটতা, কলুষতা, সেইবিলাক মনৰ পৰা আমি তেওঁলোকৰ গুচাবলৈ চেষ্টা কৰিব লাগিব। সকলো আমি কি কৰিব লাগিব, মিলি জুলি থাকিব লাগিব। কাৰোবাৰ যদি অসুখ বিসুখ হয়, তেতিয়াহ'লে আমি কেনেকৈ আদৰ যত্ন কৰিব লাগে তাৰ দিহা পৰামৰ্শ দিব লাগিব, আগবঢ়াব লাগিব। আৰু ছাত্ৰসকল যদি এনেধৰণে আগবাঢ়ি যায়, অৰ্থাৎ তোমালোক যদি এনেধৰণে আগবাঢ়ি যোৱা, তেতিয়াহ'লে কি হ'ব, তেওঁলোকে ঘৰখনৰ লগতে নিজৰ গাঁওখনকো আদৰ্শ গাঁৱলৈ ৰূপান্তৰ কৰাত সফলতা অৰ্জন কৰিব। আৰু এইবোৰৰ পৰাই কি কৰিব, তেওঁলোকে অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কাৰ্যকৰী ক্ষেত্ৰত আগবঢ়োৱা বৰঙণি লাভ কৰিব। কিন্তু ছাত্ৰসকলে আকৌ এই ক্ষেত্ৰত শিক্ষাৰ্থী হিচাপে কাম কৰিব লাগিব। এতিয়া বুজি পালাতো?
তোমালোকৰ তৃতীয় প্ৰশ্নটো আছিল বৰ্তমান প্ৰচলিত শিক্ষাৰ দুখ কি কি এইটো আমাক পাঠৰ আধাৰত বিচাৰ কৰিবলৈ কৈছে বৰ্তমান শিক্ষা আমি সকলোৱে জানো কোনো কাৰ্যকৰী শিক্ষা নহয় ই কোনো কামৰ শিক্ষা নহয় কিয়নো এই ক্ষেত্ৰত শিক্ষক অভিভাৱক তথা শিক্ষা ব্যৱস্থাৰ সমানেই দুখ আছে অকল যে শিক্ষক এজনৰেই দুখ বা শিক্ষা বিষয়াজনৰেই দুখ সেইটো নহয় বা অভিভাৱকৰেই দুখ ইয়াত সকলো সমানে সাঙুৰ খাই আছে শিক্ষকৰো দুখ আছে অভিভাৱকৰো দুখ আছে আৰু শিক্ষা ব্যৱস্থাবিলাকৰো দুখ ইয়াত সোমাই আছে কিয়নো শিক্ষকসকলে কেতিয়াবা কি কৰে পাঠৰ আভ্যন্তৰীণ বোধ বা মূল বিষয়বস্তু শিক্ষাৰ্থীক অৱগত কৰোৱাত বহু ক্ষেত্ৰত অপাৰগ হয় ঠিক একেদৰেই অভিভাৱকসকলৰ বহুতেই নিজৰ সন্তানক নম্বৰৰ প্ৰতিযোগিতামূলক পৃথিৱীখনৰ সৈতে ফেৰ মূৰাৰ ক্ষেত্ৰতহে অধিক গুৰুত্ব আৰোপ কৰে যে মোৰ ল'ৰাটোৱে কি পাইছে কিমান নম্বৰ পাইছে ইউনিট পৰীক্ষাত সি 50ৰ ভিতৰত 50 পাইছেনে নাই পোৱা কিন্তু তেওঁলোকে এই ক্ষেত্ৰটোত বা এই দিশটোলৈ কোনোদিন বা কেতিয়াও লক্ষ্য নকৰে পৰীক্ষাত যে নম্বৰ পালেই একোজন ছাত্ৰ বা তেওঁলোকৰ সন্তান সুশিক্ষাৰ্থী হ'ব সেইটো তেওঁলোকে কেতিয়াও ভাবি নাচায় মুঠতে প্ৰতিযোগিতামূলক নম্বৰৰ প্ৰতিযোগিতা ঠিক তেনেধৰণেৰে শাৰীৰিক শিক্ষাৰ বিষয়টো দেশৰ পঢ়াশালীসমূহত কি নাই কোনো সুব্যৱস্থা নাই ভেকু ভাওনা সদৃশ পৰিস্থিতিয়ে বিৰাজ কৰি আছে ধৰা শাৰীৰিক শিক্ষা কেতিয়া দিব লাগে কি কৰিব লাগে ল'ৰা ছোৱালীয়ে কেতিয়াবা ৰাতিপুৱাই কিবা এমুঠি খাই আহিলে মেলিলে দুপৰীয়া 12টা বজাত টিফিন টাইম হ'ল তাৰ পিছত ভোকে পিয়াহে জৰ্জৰিত হৈ থাকে আৰু সেই জৰ্জৰিত হৈ থকাৰ পিছতে আকৌ কি আহি গ'ল সাৱধান বিশ্ৰাম ইটো শিকোৱা সিটো শিকোৱা এইবিলাক আহি গ'ল অহাৰ লগে লগে সেইবিলাক ভেকু ভাওনা সদৃশ নহয় জানো গতিকে আমি এইকেইটা কথাই বৰ্তমান প্ৰচলিত শিক্ষাৰ দুখ বুলি অভিহিত কৰিব পাৰোঁ এইটো তোমালোকৰ 2 নম্বৰ মানৰ কাৰণে আহিব হ'ল এতিয়া সকলোৱে নিশ্চয় বুজি পাইছা আৰু এই প্ৰশ্নকেইটা তোমালোকে সুন্দৰকৈ ঘৰত লিখিবা আৰু মোক লৈ হোৱাটছএপত দি পঠিয়াবা মই শুদ্ধ ভুল পুনৰ চাই দিম হ'ব আজিলৈ আহোঁ আৰু তোমালোক সকলো ঘৰৰ ভিতৰতে থাকা সকলো কুশলে থাকা